নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ আগলৈ এটা মিঠাই ৰেচিপি লৈ আহিছোঁ। খাবলৈ খুবেই টেষ্টি আৰু সুস্বাদু হয়। আহকচোন ভিডিঅ'টো মাজলৈ যাওঁ। মই কেনেধৰণে মিঠাই ৰেচিপি বনালোঁ। ইয়াৰ কাৰণে লৈছোঁ মই দুখন স্লাইস ব্ৰেড। এয়া মই মিক্সিত দি গুড়ি কৰি ললোঁ। আৰু লাগিব মোক গাখীৰ। মই এইখিনি 250 গ্ৰাম গাখীৰ লৈছোঁ আৰু এটা কাপেৰে মই আধা কাপতকৈ অলপ সৰহ চেনি লৈছোঁ। এতিয়া মই গাখীৰখিনি এটা চচপেনত দিলোঁ আৰু গেছত এইখিনি গৰম হ'বৰ কাৰণে দিছোঁ। গেছটো মই হাই ফ্লেমতে ৰখাইছোঁ আৰু এইখিনি মই এবাৰ লৰাই দিছোঁ। গাখীৰখিনি ভালকৈ উতলিবৰ কাৰণে দিম। এয়া গাখীৰ আমাৰ ভালকৈ উতলি আহিছে। এয়া চামুচ এখনেৰে মই ভালকৈ লৰাই দিছোঁ। এতিয়া মই ইয়াতে চেনিখিনি এড কৰিছোঁ আৰু এইখিনি মই ভালকৈ লৰাই দিম। গেছটো এতিয়া মই মিডিয়াম ফ্লেমতে ৰখাম আৰু ভালকৈ লৰাই থাকিম যাতে চেনি আৰু গাখীৰখিনি ভালকৈ মিশ্ৰণ হৈ যায়। ইয়াতে কেশৰ তিল দিব পাৰে। মোৰ অকণমান আছিল মই দিছোঁ আৰু নাকেলিছ কৰিব পাৰে। এইখিনি ভালকৈ উতলিবলৈ দিম। এতিয়া মই ব্ৰেড ক্ৰাম্বখিনি দিম। এয়া চামুচ দিছোঁ, এই 2 চামুচ, এই 3 চামুচ ব্ৰেড ক্ৰাম্ব দিলোঁ আৰু এইখিনি মই ভালকৈ বইল হ'বলৈ দিম 3-4 মিনিটমান সময়। এনেকৈ লৰাই থাকিব। এতিয়ালৈ চাই যদি আপোনালোকে ভাল পাইছে মোৰ এই ৰসমলাই ৰেচিপিটো, প্লিজ এটা লাইক কৰিব। এনেকৈ লৰাই থাকিব। এতিয়া মই ইয়াতে আধা চামুচ ইলাচি দিছোঁ। ভালকৈ মিক্স কৰি দিম আৰু আমাৰ এইখিনি ডাঠ হৈ আহিছে। এতিয়া মই এইখিনি নমাই দিম আৰু গেছটো বন্ধ কৰি দিলোঁ। এতিয়া মই বাতি এটাত এইখিনি মলাইখিনি মই উলিয়াই ল'লোঁ। এতিয়া মই ফ্ৰিজত ৰখাই দিম ঠাণ্ডা হ'বৰ কাৰণে। আনফালে মই স্লাইস 4খন লৈছোঁ আৰু গ্লাছ এটাৰ সহায়ত এইকেইখন মই কাটি লৈছোঁ মাজৰ অংশটো। যিহেতু মই ব্ৰেডেৰে বনাইছোঁ সেইকাৰণে মই এইকেইখন কাটি লৈছোঁ। আৰু মোৰ এইটো মিডিয়াম চাইজৰ ব্ৰেড, আপোনালোকে ডাঙৰ সৰু নিজৰ চাইজত কৰি ল'ব পাৰে। এতিয়া মই ফ্ৰিজৰ পৰা উলিয়াই ব্ৰেডকেইখন মলাইত দিছোঁ, ডিপ কৰিছোঁ আৰু মই প্লেটত থ'ম। প্লেটখনত মই অকণমান মলাই দি লৈছোঁ। এয়া মই এখন এখনকৈ স্লাইচ দিছোঁ আৰু ইয়াতে দি গৈছোঁ প্লেটত। এতিয়া মই আটাইখিনি মলাই ওপৰত দিছোঁ। এয়া মোৰ দিয়া হৈ গৈছে।
খাবলৈ খুবেই সুস্বাদু হয় এবাৰ বনাব আৰু খাব আৰু ইয়াৰ ওপৰত মই কেইটামান ড্ৰাই ফ্ৰুটছ দিছোঁ আপোনালোকে পিস্তা বাদাম কি থাকে দিব পাৰে মই কাটি দেখাইছোঁ খুবেই কোমল আৰু ধুনীয়া হৈছে খালেহে বুজিব কিমান ধুনীয়া হৈছে মই বনালোঁ খালোঁ আৰু খুবেই টেষ্টি হৈছে আজি যদি আপোনালোকে মোৰ ৰেচিপি ভাল লাগে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব বন্ধুবৰ্গৰ শ্বেয়াৰ কৰিব আৰু যিসকল নতুন ভিউৱাৰ্ছে চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু ওচৰতে থকা বেল আইকনটো টিপি অল কৰি দিয়ে তেতিয়ালৈ ঘৰতে থাকক সুস্থ থাকক সুৰক্ষিত থাকক আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ